থানাৰ অন্তৰ্গত খেকেৰাজান অঞ্চলত ওচি বকলিয়াই এটা খবৰ পায় যে এটা ডকাইতৰ দলে মানে এটা কিবা ডকাইতি কৰিবৰ কাৰণে এটা কিবা প্ৰিপাৰেশ্যন কৰিছে, কিবা এক জেগাত গোট খাব। গতিকে ওচিয়ে এটা পাৰ্টিলৈ ৰাতি ওলাই যায় আৰু নিশা প্ৰায় 1:30 মান বজাত তেওঁলোকে এটা অঞ্চলত এম্বুছ পাতে। আৰু তেনেকুৱাকৈ থকা অৱস্থাত কেইজনমান যুৱক তেওঁলোকে অহা সেইখিনিতে সন্ধান পায় আৰু ৰখিবলৈ তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিছিলে। নৰখি পেলাই ইটো পক্ষৰ পৰা গুলী চালনা হয় আৰু পুলিচে নিজৰ চেল্ফ ডিফেন্সত তেতিয়া গুলী কৰিবলৈ বাধ্য হয়। কিছু সময় এক্সচেঞ্জ অফ ফায়াৰ হোৱাৰ পিছত গুলীৰ শব্দ নাইকিয়া হয় আৰু তাৰপিছত জেগাটো চাৰ্চ কৰি পেলাই এজন মানুহ ইনজিয়ৰ্ড অৱস্থাত পোৱা যায়। এটা .22 পিষ্টল, 1 ৰাউণ্ড গুলী আৰু কিবা কিবি নথি পত্ৰ পোৱা গৈছে। আৰু বাকীকেইজন লোক আমি সন্দেহ কৰিছোঁ যে আন্ধাৰৰ সুযোগ লৈ পলাই গৈছে আৰু তেখেতক ইমিডিয়েটলি হস্পিটেললৈ অনা হয়। হস্পিটেলত অনাৰ পিছত তেখেত মৃত বুলি ঘোষণা কৰে ডক্টৰে। আৰু পিছত জানিব পৰা গৈছে যে সেই ব্যক্তিজন শ্বহীদুল ইছলাম, তেখেত এজন কুখ্যাত ডকাইত আছিলে আৰু তেখেতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ ইতিমধ্যে ৰুজু হৈ আছে। আমাৰ কাৰ্বি আংলং জিলাতে 2টা কেছত তেখেতক প্ৰয়োজন হৈ আছিলে ডকাইতি কেছত। ঠিক তেনেদৰে হোজাই আৰু নগাঁৱতো তেখেত বেলেগ বেলেগ কেছত তেওঁ প্ৰয়োজন আছিলে। গতিকে যোৱাকালি এই অপাৰেশ্যনটো হৈছে। ছাৰ, যি ঠাইত এই ঘটনাটো ঘটিলে এই ঠাইখন খেকেৰাজান। তেওঁৰ ঘৰ হোজাইৰ দেৱস্থান বুলি আমি জানিব পাৰিছোঁ। এতিয়ালৈকে সেই সঠিক তথ্য এতিয়াও পোৱা নাই। কাৰ্বি আংলঙৰ আগৰ ৰিলেটেড কেছকেইটাৰ কি আছিলে ছাৰ? সেই তথ্য আপোনালোকক পিছত দিব লাগিব, কাৰণ আমি এতিয়া গোটেইবিলাক চব সন্নিৱিষ্ট কৰি আছোঁ।